ধন্যবাদ। এইবাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ ফিল্ড এছিষ্টেণ্ট CIS পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে শ্ৰীমতী শৰ্মিষ্ঠা কুমাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। বন বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বনৰক্ষী ফৰেষ্ট গাৰ্ড শ্ৰী চিন্ময় শৰ্মাক। আপোনাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি আহিছোঁ শ্ৰমিক কল্যাণ বিভাগলৈ। মই ডক্টৰ সুকন্যা ভট্টাচাৰ্যক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক বীমা চিকিৎসা বিষয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ধন্যবাদ। অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ কনিষ্ঠ সহকাৰী পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে শ্ৰীমতী অমৃতা গোস্বামীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অমৃতা গোস্বামীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি নিযুক্তি পত্ৰ প্ৰদান কৰিবলগীয়া অন্তিমটো বিভাগ হৈছে খনি আৰু খনিজ পদাৰ্থ বিভাগ। এই বিভাগৰ মই কনিষ্ঠ সহকাৰী পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে শ্ৰীমতী অলকা বৈশ্যক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ নিযুক্তি বিতৰণ পৰ্বৰ ইমানতে অন্ত পৰিল। এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। আজিৰ এই স্মৰণীয় সভাত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানী, অসম চৰকাৰৰ মুখ্য সচিব শ্ৰী জিষ্ণু বৰুৱা ডাঙৰীয়া, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, আমাৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী ছয়েদিন আব্বাসী ডাঙৰীয়া, আশিষ কুমাৰ ভূটানী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়া, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী ডাঙৰীয়া, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰাজ বাৰ্মা ডাঙৰীয়া, সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ সাহু ডাঙৰীয়া, উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব শ্ৰী মণিবন্দন ডাঙৰীয়া, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং ডাঙৰীয়া, আমাৰ মাজত উপস্থিত লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই ডাঙৰীয়া, মাধ্যমিক শিক্ষা বিভাগৰ সচিব ভাৰত ভূষণ দেৱ চৌধুৰী ডাঙৰীয়া, খনি বিভাগৰ সচিব ডক্টৰ লক্ষ্মণন ডাঙৰীয়া, আজিৰ এই সভাখনৰ আয়োজনৰ দায়িত্ব লোৱা নেশ্যনেল হেল্থ মিছনৰ অভিযান সঞ্চালিকা ডক্টৰ MS লক্ষ্মীপ্ৰিয়া ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰাথমিক বিভাগৰ সচিব ডক্টৰ বিজয়া চৌধুৰী ডাঙৰীয়ানীকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট মোৰ সতীৰ্থসকল, আজি নিযুক্তি পত্ৰ ল'বলৈ অহা মোৰ বন্ধু বান্ধৱীসকল আৰু তেখেতসকলৰ সন্মানীয় পিতৃ মাতৃসকল, আজিৰ দিনটো আমাৰ বাবে এটা অতি স্মৰণীয় দিন। নিৰ্বাচনৰ সময়ত
আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ যদি শাসনলৈ আহে আমি 1 লাখ চৰকাৰী নিযুক্তি আৰু 2 লাখ কৰ্ম সংস্থাপনৰ আমি ব্যৱস্থা কৰি দিম। 10 মে যোৱা বছৰ চৰকাৰ গঠন হৈছিল। প্ৰায় 5টা মাহ আমি কোভিডৰ সৈতে যুঁজ দিছিলোঁ। সেই সময়ত কোভিডযুক্ত পৰিৱেশত আন কথা ভবাৰ বাবে আমাৰ সময় নাছিল। সেই সময়ত মানুহৰ জীৱনক ৰক্ষা কৰাটোৱে আমাৰ সৰ্বোচ্চ প্ৰাথমিক দায়িত্ব আছিল। কোভিডযুক্ত পৰিৱেশ শেষ হৈ যোৱাৰ লগে লগে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতিসমূহ পূৰণৰ বাবে আগবাঢ়ি গৈছিলোঁ। অৰুণোদয় আঁচনিয়ে হওক, মহিলাসকলে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইকে হওক, প্ৰতিটো দিশতে আমাৰ চৰকাৰে নিষ্ঠা আৰু সততাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ দিশত আগবাঢ়িছিলে। মানুহৰ মনত প্ৰশ্ন আছিলে যে বাকীটো হ'ব, কিন্তু 1 লাখ চাকৰিত নিযুক্তি দিয়াটো সম্ভৱ হ'ব জানো? বহুত বিৰোধী দলৰ ব্যক্তিয়ে ভাবিছিল যে চৰকাৰেতো 1 লাখ চাকৰি দিব নোৱাৰিব, তেতিয়া আমি এই চৰকাৰখনৰ বিপক্ষে কিবা এটা কথা ক'বলৈ সুযোগ পাম। কিন্তু আমি কি কৰিব পাৰোঁ নোৱাৰোঁ তাক আমি নাজানো। কাৰণ ভাগৱত গীতাত কোৱাৰ দৰে কৰ্মৰ ফল আমাৰ হাতত নাই, কিন্তু কৰ্মযজ্ঞত আহুতি দিয়াৰ সংকল্প, কৰ্মযজ্ঞত প্ৰতিটো দিন, প্ৰতিটো পল, প্ৰতিটো সময় সমৰ্পণ কৰাৰ ইচ্ছা আৰু আগ্ৰহ আমাৰ বুকুত আছিল। অসম মন্ত্ৰীসভাৰ মোৰ প্ৰতিগৰাকী সতীৰ্থ এই প্ৰতিশ্ৰুতিসমূহ পালনৰ বাবে প্ৰথম দিনাৰ পৰাই কামত নামি পৰিছিল। আজি আমি অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে 10 মেত চৰকাৰ গঠন হোৱাৰ পিছত 4,779টা নিয়মীয়া নিযুক্তি আমি ইতিমধ্যে প্ৰদান কৰিছিলোঁ। শিক্ষা বিভাগতে হওক, আন বিভিন্ন বিভাগত ইতিমধ্যে আমি 4,779 আমি এপইণ্টমেণ্ট দিব পাৰিছিলোঁ। আজিৰ দিনটো আমাৰ বাবে এনেকুৱা এটা গৌৰৱৰ মুহূৰ্ত যে আজিৰ দিনটোত আমি 22,958 জনক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। ইতিমধ্যে আমি সকলোৱে জানো যে এই নিযুক্তি পত্ৰত আটাইতকৈ যিটো বিভাগে ল'ৰা ছোৱালীৰ মন আকৰ্ষণ কৰিছে সেয়া হ'ল গৃহ বিভাগৰ নিযুক্তি। 8,867টা নিযুক্তি আজি আমি দিবলৈ সক্ষম হৈছোঁ। আপোনালোকৰ অনুমতি লৈ মই গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ যে এই নিযুক্তিত কোনেও এটকাও ক'তো ঘোষ দিবলগীয়া হোৱা নাই, ক'তো দুৰ্নীতি হ'বলগীয়া হোৱা নাই। 2011 চনত মোৰ সৌভাগ্য হৈছিল যে শিক্ষা বিভাগত টেটৰ জৰিয়তে সম্পূৰ্ণ নিকা কলংকমুক্ত এটা নিযুক্তি আগুৱাই দিবলৈ। টেটৰ নিযুক্তিৰ পিছতেই আমাৰ ৰাজ্য চৰকাৰে বিভিন্ন সময়ত আন বিভাগসমূহতো নিকা নিযুক্তি দিবলৈ চেষ্টা কৰিছিলে, কিন্তু প্ৰত্যেকবাৰেই 1 লাখ যদি ভাল নিযুক্তি হয়, ক'ৰবাত এটা বা দুটা হোৱা ঘটনাই নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত সন্দেহৰ প্ৰশ্ন আনিছিলে। কেতিয়াবা কেতিয়াবা আমি বিবেচনা কৰোঁ, কেতিয়াবা আমি চাওঁ যে ক'তো কোনো খেলি মেলি হোৱা নাই। যেতিয়া কোৰ্টলৈকে যায় তাৰ পিছত আদালতেও কয় যে ক'তো কোনো খেলি মেলি হোৱা নাই, কিন্তু মানুহৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈ যায় যে ইয়াত খেলি মেলি হৈছিল। সেইবাবে পুৰণা দিনত আমাৰ যিবিলাক ন্যায়াধীশ আছিলে তেওঁলোকে কৈছিলে যে অকল ন্যায় দিলেই নহ'ব,
ন্যায় দিয়াৰ প্ৰক্ৰিয়াটোৰ ওপৰতো মানুহৰ বিশ্বাস আৰু আস্থা থাকিব লাগিব। জাষ্টিস দিলেই নহব, জাষ্টিস ডেলিভাৰী প্ৰচেছটো একেই সমান নিকা আৰু স্বচ্ছ হ'ব লাগিব, যাতে মানুহৰ মনত প্ৰক্ৰিয়াটোৰ প্ৰতি বিশ্বাস আহে। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মই আমাৰ মন্ত্ৰীসকল আৰু বিষয়াসকলক কৈছিলোঁ যে আমি সকলোৱে জানো যে আমি কোনেও বেয়া কাম নকৰোঁ, কিন্তু এই প্ৰক্ৰিয়াটোক ইমান স্বচ্ছতালৈ লৈ যাওক যে কোনেও যাতে প্ৰশ্ন উঠাব নোৱাৰে, প্ৰশ্নও সুধিব নোৱাৰে। আজি শিক্ষা বিভাগত প্ৰায় 11,063টা নিযুক্তি হৈছে। তাৰ ওপৰত মই প্ৰশ্ন কৰা নাই, কাৰণ মানুহৰ মনত ইতিমধ্যে ধাৰণাৰ সৃষ্টি হৈছে যে শিক্ষা বিভাগত এতিয়া নিযুক্তিৰ নিকা হোৱাৰ বাহিৰে আন একো হ'বই নোৱাৰে, তাৰ কোনো বিকল্প নাই। আমি শিক্ষা বিভাগৰ নিযুক্তি যে স্বচ্ছ হ'ব, শিক্ষা বিভাগৰ নিযুক্তিত যে কোনো দুৰ্নীতি আহিব নোৱাৰে, বাৰে বাৰে কম্পিউটাৰত মানুহক কমপ্লেইন কৰিব, অভিযোগ থাকিব, আৰু প্ৰতিটো প্ৰক্ৰিয়া কম্পিউটাৰৰ জৰিয়তে ইমানেই স্বচ্ছ কৰি দিয়া হয় যে প্ৰথম দিনাখন যদি কাৰোবাৰ মনত সন্দেহ থাকেও, শেষৰ দিনাখন তেওঁলোকে বুজি পায় যে এই প্ৰক্ৰিয়াটোত স্বচ্ছতা সম্পূৰ্ণ আছে। অৱশ্যে কেতিয়াবা কেতিয়াবা এজনে মই নাপাম বুলি আনজনৰ লগৰ বিৰুদ্ধে গোচৰ আদি দিয়াৰ এটা প্ৰক্ৰিয়া আমাৰ মাজত এতিয়াও আছে। লাহে লাহে তাৰ পৰাও আমি আঁতৰিব লাগিব। সকলোৱে বুজি পাব লাগিব যে প্ৰত্যেকজন ব্যক্তিৰে পিতৃ মাতৃ আছে। মই যদি কোৰ্টত গৈ কেছ কৰি মই নিজৰটো ভাবিব আৰম্ভ কৰোঁ, আনজনে দুখ পাব। আজি আমাৰ শিক্ষা বিভাগত গ্ৰেছ পোৱা নোপোৱা কেছ কৰি পেলাই গ্ৰেছ পোৱাসকলে বাহিৰত দুখত বহি আছে, নোপোৱাসকলে নিযুক্তি ল'ব আহিছে। কিন্তু আমাৰ ওচৰত যদি এৰি দিলেহেঁতেন, আমি পোৱা আৰু নোপোৱা দুইটাকে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিলোহেঁতেন। কিন্তু আদালতত যোৱাৰ পিছত আমাৰ হাতত ব্যৱস্থা নাথাকে, আদালতে লৈ যায়। সেইবাবে মই শিক্ষা বিভাগতো ভৱিষ্যতৰ দিনত মই অনুৰোধ কৰিম যে আমাক সুযোগ দিব, আমি যাতে সকলোকে সন্তুষ্ট কৰিব পাৰোঁ। আদালতৰ দৰ্জাত যোৱাৰ পিছত সমস্যা কেতিয়া সমাধান হয়, কেনেকৈ সমাধান হয়, চৰকাৰৰ হাতত নাথাকে, ন্যায়মূৰ্তিসকলৰ হাতত থাকে। এই দিশটোৰ ওপৰতো ভৱিষ্যতে নিশ্চয় আমি চকু দিম। জনস্বাস্থ্য কাৰিকৰী বিভাগত 330টা, জলসম্পদ বিভাগত 135টা, সমাজ কল্যাণ বিভাগত 69টা, স্বাস্থ্য বিভাগত 2419, 2419টা, কৃষি বিভাগত 55টা, পৰিৱেশ আৰু বন বিভাগত 23টা, লোক নিৰ্মাণ বিভাগত 8টা, খনি আৰু খনিজ পদাৰ্থ বিভাগত 2টা, আৰু শ্ৰমিক কল্যাণ বিভাগত আজি আমি 17টা নিযুক্তি পত্ৰ আমি দিবৰ বাবে গৈ আছো। আৰু এই গোটেইখিনি মিলালে আগৰ 4,779ৰ লগত 10 মে'ৰ পিছত নিযুক্তি পোৱা লোকৰ সংখ্যা প্ৰায় 22,958লৈ বৃদ্ধি পালে। অৰ্থাৎ আজিৰ দিনত আমি ক'ব গ'লে প্ৰায় 28,000 নিযুক্তি আমাৰ চৰকাৰখনৰ দিনত আমি সমাপন কৰিব পাৰিলোঁ। মই আমাৰ মুখ্য সচিব ডাঙৰীয়াক কৈছোঁ যে যিদিনাখনে 1 লাখ নিযুক্তি হৈ যাব, সিদিনাখনে এখন আমি ডাঙৰ কিতাপ ছপাব লাগিব। তাত সকলোৰে নাম থাকিব, সকলোৰে এড্ৰেছ থাকিব। মানুহে যাতে বুজি পায় যে পঢ়া শুনা কৰি অসমত এটকাও ঘোষ দিব নিদিয়াকৈ চাকৰি পোৱা এখন ৰাজ্য, তাক যাতে আমি অনুভৱ কৰিব পাৰোঁ। এতিয়া আমি ফূৰ্তি কৰিলোঁ, কেইটামান অলপমান মনত আহি থকা কথা কেইটামান ক'ব খোজোঁ। শুনি হয়তো ভাল নালাগিব, তথাপিতো কথাকেইটা মই ক'ব খুজিছোঁ। আজি আমি যিসকলে পুলিচ কনিষ্টবলৰ চাকৰি পাইছোঁ, ঠিক আছে, যোৱা কেইদিনমানৰ পৰা মই টিভিত দেখিছোঁ যে কোনোবা চাহ দোকানত কাম কৰা, কোনোবা দুখীয়া মাতৃৰ সন্তান, কোনোবা ভিতৰুৱা গাঁৱৰ
আটাইতকৈ দুখীয়া পৰিয়ালৰ ল'ৰাজনে চাকৰি পাইছে। আৰু মই নিজে দেখিছো যে যোৱা 2টা বছৰ কোভিড আহক কোভিড নাহক ল'ৰাবিলাকে ৰাতিপুৱাই শুই উঠি যিমান পাৰে সিমান কষ্ট কৰিছিলে, যিমান পাৰে সিমান দৌৰিছিল। এতিয়া আজি আমি এটা কথা মানি লৈছো যে আমি কোনো ধনী ঘৰৰ ল'ৰা ছোৱালী নহয়, টকা পইচা দি চাকৰি পোৱা নহয়, আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বা নিম্ন মধ্যবিত্ত সমাজৰ ল'ৰা ছোৱালী, হয়নে নহয়? হয়নে? হেতুত আমি মানি লৈছো। অলপ ভাল কৰি ক'ব লাগিব। হয়, যেতিয়া পুলিচ হোৱাৰ পিছত লাঠিডাল পাম, আকৌ দুখীয়া মানুহৰ ওপৰতে লাঠি মাৰিম নেকি? মাৰিম নেকি? আমাৰ পুলিচৰ দোষ কি? মই সদায় ট্ৰেফিকত যাওঁতে মই চাই থাকো যে যদি মুখ্যমন্ত্ৰীৰ গাড়ীৰ সন্মুখত ডাঙৰ গাড়ী এখনে খুন্দা মাৰিব খোজে, পুলিচজনে হুইচেল মাৰে। আৰু যদি ৰিক্সাৱালাজনে যদি খুন্দা মাৰিব খোজে, ৰিক্সাৱালাজনক লাঠি মাৰে। আৰু যিজনে লাঠি মাৰে তেওঁৰ দেউতাকো হয়তো কোনোবা ৰিক্সা চালকে আছিল, ঠেলা চালকে আছিলে, বা কৃষি কৰি নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰা এজন ব্যক্তি আছিল। সেইকাৰণে মই পুলিচত কাম কৰা যি ল'ৰা ছোৱালী আজি পুলিচত যাব, জীৱনত কেতিয়াও দুখীয়া মানুহৰ ওপৰত লাঠি নচলাও বুলি প্ৰতিজ্ঞা কৰিব লাগিব। হ'ব? যেতিয়াই দুখীয়া মানুহৰ ওপৰত লাঠি চলাব, নিজৰ দেউতা মাৰ কথা মনত পেলাব যে এইজন মোৰ দেউতা, এইজন মোৰ মা। হ'বনে নাই? হ'বতো। আৰু তেতিয়াহ'লে আমাৰ পুলিচ সলনি হ'ব। পুলিচৰ চাকৰি পোৱাৰ লগে লগে, জইন কৰাৰ লগে লগে কিমান দৰমহা পাম? ডিজিপি সাহেব দৰমহা কিমান পাম? স্যালাৰি কিমান পাই? জইন কিমান পাম? ডিজিপিয়ে কৈছে, মই চেক কৰা নাই, সঁচা মিছা মই নাজানো, কিন্তু তেওঁ কৈছে যে আপোনালোকে দৰমহা মোটামুটি ভাল দৰমহা এটা পাব। আজিৰ দিনটোত কিমান দৰমহা পায়? আজিৰ দিনটোত কিমান দৰমহা পায়? কোনেওতো একো নাপায়, নেপায়? তো যিখিনি আমি দৰমহা পালো সেইখিনিয়ে ভগৱানৰ দান, হয়নে নহয়? আৰু এক্সট্ৰা কিয় লাগে আমাক? আজি আমাৰ আছে মাহত দৰমহা নাই, মায়ে আত্মসহায়ক গোট কৰি কবাত পকৰি বেচি, কবাত ব্ৰইলাৰ চিকেন বিক্ৰী কৰি, কবাত কণী তুলি ঘৰত পইচা কেইটামান থওঁ, চাকৰিত ইণ্টাৰভিউ যাবৰ কাৰণে মায়ে সাঁচতীয়া পইচাৰ পৰা 50 টকা আমাক উলিয়াই দিয়ে। আমি ইণ্টাৰভিউ মাৰিব আহোঁ। আজি 50 টকাৰ পৰা আমাৰ দৰমহা গৈ 15,000 20,000 কিবা এটা হ'বগৈ। তাৰমানে আমি 50 টকাৰ পৰা প্ৰমোচন পালো 15,000। আৰু প্ৰমোচন আমাক কিয় লাগে? লাগে নেকি? আমাৰ এতিয়া অলপ কমিছে। আগত আধা পুলিচে প্ৰমোচনটোৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি আছিল। কাৰ পৰা ক'ত কেনেকে জেপ কাটিব পাৰো। তো জেপ কাটা মানুহকতো পুলিচ বুলি নকয়, পুলিচৰ ড্ৰেছত জেপ কাটোতা বুলিহে কয়, হয়নে নহয়? সেইকাৰণে মোৰ আপোনালোকক অনুৰোধ, এতিয়া যেনেকে আমি অসম পুলিচক লাহে লাহে আমি দুৰ্নীতিৰ পৰা দূৰত গৈ এটা ভাল আৰক্ষী বললৈ লৈ গৈ আছো। অসম আৰক্ষীক যোৱা কেইদিনমান আগতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পুলিচৰ নিচান পৰ্যন্ত দিলে। আপোনালোকক মই অনুৰোধ কৰিম যে 8,000 ল'ৰা ছোৱালীয়ে গৈ আৰক্ষীত এটা নতুন আদৰ্শ স্থাপন কৰক যে আমি দুখীয়া মানুহৰ টকা পইচা নাখাওঁ, কোনোবা অফিচাৰে ক'লেও
আমি কালেকশ্যন কৰি দিব নোৱাৰোঁ আমি কাৰো পৰা পইচা নুতুলো খালি আমাৰ কাম হ'ব অপৰাধ আৰু অপৰাধীক দেখিলে একদম দানৱৰ দৰে গাত জপিয়াই পৰা অপৰাধ আৰু অপৰাধীৰ বিপক্ষে আমাৰ কোনো দয়া মায়া ক্ষমা নাই আৰু দৰিদ্ৰ লোকক দেখিলে আমাৰ হৃদয়খন আটাইতকৈ কোমল আৰু অপৰাধ আৰু অপৰাধীক দেখিলে আটাইতকৈ কঠোৰ এই বজ্ৰ কঠোৰ সংকল্পেৰে আমি আগুৱাই যাব লাগিব শিক্ষা বিভাগত ৰাজহুৱা শিক্ষা ব্যৱস্থা যোৱা কোভিডৰ 2 বছৰত এক প্ৰকাৰ ধ্বংসপ্ৰাপ্ত হৈ গৈছিল অনলাইন এডুকেশ্যন আমাৰ আধ্যমবন্ত সমাজৰ বাবে মুকলি আছিল দৰিদ্ৰজনে অনলাইন এডুকেশ্যন লাভ কৰিব পৰা নাছিল কাগজে কলমে আমি যেনেকৈ নকওঁ কিয় আমি সকলোৱে জানো যে আমাৰ ঘৰত এটা মোবাইল থাকে দেউতাৰ 3টা ল'ৰা ছোৱালী 3জন ল'ৰা ছোৱালীয়ে 3টা একেলগে ক্লাছ কৰিব নোৱাৰে দেউতাৰ লগত মোবাইলত নিজৰ কামৰ কাৰণে দেউতাৰ মোবাইলটো লাগেই যোৱা 2 বছৰে দৰিদ্ৰ ল'ৰা ছোৱালীয়ে অত্যন্ত অন্ধকাৰৰ ভৱিষ্যতৰ লগত দিন কটালে আমি আকৌ এবাৰ শিক্ষা ব্যৱস্থালৈকে আলোক উভতাই আনিবলৈ চেষ্টা কৰিছোঁ আমাৰ মাজত এছাম শিক্ষক আছে যোনে গোটেই দিনটো ফেচবুকত থাকি দিয়ে কিমান হ'ব টিয়ে কিমান হ'ব এইটোকে যোগ বিয়োগ কৰি থাকে কিন্তু আমাক এনেকুৱা শিক্ষক লাগে যি শিক্ষকে দিনটোত হিচাপ নিকাচ কৰে যে অংক কিমানটা কোৰ্স বাকি ৰাখি গ'ল বিজ্ঞানত কিমানটা কোৰ্স বাকি থাকি গ'ল ইংৰাজীত কিমানটা কোৰ্স বাকি ৰাখি গ'ল আমি অসমক সজাই পৰাই তুলিব লাগিব দৰিদ্ৰজনৰ লগত থিয় হ'ব লাগিব আমাৰ জীৱনত আমি জন্ম হোৱাৰ সময়ত আমি বৈষম্যৰ শিকাৰ কোনোবা হিমন্ত বিশ্ব শৰ্মাৰ সন্তান হৈ জন্মিছে কোনোবা ৰঞ্জিত দাসৰ সন্তান হৈ জন্মিছে কোনোবা আম্বানী পৰিয়ালত জন্মিছে কোনোবা টাটা পৰিয়ালত জন্মিছে আৰু কোনোবা দিনটোত দুবেলা খাদ্য যোগাৰ কৰিব নোৱাৰা কোনোবা বৰা কলিতাৰ ঘৰত জন্মিছে এই মানুহবিলাকক দৰিদ্ৰজনক সমতা কোনে দেখুৱাব মহাত্মা গান্ধীয়ে কৈছিলে যে কোনোবাই যদি মানুহক ইকুৱেলাইজ কৰিব পাৰে জন্মৰ সময়ত থকা বৈষম্য যদি দূৰ কৰিব পাৰে সেয়া শিক্ষা ব্যৱস্থাই কৰিব পাৰে ভগৱানে যি কাম কৰিব নোৱাৰে ভগৱানে কাকো একেলগে আম্বানীৰ ঘৰত জন্ম দিব নোৱাৰে ভগৱানে কাকো একেলগে টাটাৰ ঘৰত জন্ম দিব নোৱাৰে আৰু ভগৱানে যিটো কাম কৰিব নোৱাৰে শিক্ষা আৰু শিক্ষকে সেই কাম কৰিব পাৰে আৰু সেই কাৰণে আমাৰ সনাতন হিন্দু ধৰ্মই ভগৱানৰ ওপৰতো গুৰুৰ স্থান ৰাখিছিল কবিৰক কোনোবাই সুধিছিলে যে আপুনি যদি ভগৱানক সন্মুখত দেখা পায় আৰু আপোনাৰ গুৰুক যদি সন্মুখত দেখা পায় আপুনি কাৰ চৰণ স্পৰ্শ কৰিব কবিৰে কৈছিলে মই মোৰ গুৰুৰ চৰণ স্পৰ্শ কৰিম মই দ্বিতীয়তে ভগৱানৰ চৰণ স্পৰ্শ কৰিম প্ৰথমতে মই নকৰো কাৰণ ভগৱানৰ পৃথিৱীত আমি বৈষম্যৰ শিকাৰ কোনোবা ধুনীয়া পাহুৱাল ডেকা ল'ৰা হৈ জন্মিছে কোনোবা দিব্যাংগ হৈ জন্মিছে কোনোবাই দুখীয়াৰ ঘৰত জন্মিছে কোনোবাই এনেকুৱা ধনীৰ ঘৰত জন্মিছে যে যাৰ কাৰণে 200 কোটি টকাও টকাই নহয় এই বৈষম্য কোনে আঁতৰাই ইন ওৱান লাইফ গান্ধীজীয়ে কৈছিলে যে এডুকেশ্যন ক্যান বি দ্য ইকুৱেলাইজাৰ আজি আমাৰ ইয়াত যিবিলাক অফিচাৰ বহি আছে যিবিলাক আপোনালোকে ভাল অফিচাৰৰ নাম দেখিছে এই গোটেই অফিচাৰবিলাক এসময়ত মধ্যবিত্ত বা দৰিদ্ৰ পৰিয়ালৰ আছিল কিন্তু আজিকালি কোচিং ক্লাছ টিউটৰিয়েলছ
এইবিলাকৰ জৰিয়তে শিক্ষা ব্যৱস্থাই যি সমতাৰ তৈয়াৰ কৰিব পাৰিছিল তাতো আজি প্ৰশ্নবোধক চিন অনা হৈছে। আমাৰ শিক্ষাগুৰুসকলে যদি নিষ্ঠাৰে সৈতে কাম কৰে, সততাৰে সৈতে কাম কৰে, অসমৰ পৰিৱেশ সলনি হ'ব পাৰে। মোৰ বাবে একো টান কাম নাছিলে। মোৰ জীৱনকালত 2011 চনৰ ভিতৰত প্ৰায় 2 লাখ চৰকাৰী কৰ্মচাৰীক আজিকে ধৰি নিযুক্তি পত্ৰ মই নিজ হাতেৰে বিতৰণ কৰিছিলোঁ। মোৰ ওপৰত কোনো হেঁচা নাই যে নিযুক্তি নিকা আৰু স্বচ্ছ হ'ব লাগে। বৰঞ্চ নিকা আৰু স্বচ্ছ হ'লে ওচৰত থকা মানুহবিলাকে বেয়া পায়। নিযুক্তি যেতিয়া নিকা আৰু স্বচ্ছ হয় তাত এটা পলিটিকেল কষ্ট আহে। ক'ৰ পৰা আহে? মোৰ বিজেপিত যিবিলাক ল'ৰা ছোৱালীয়ে ৱাল পোষ্টাৰিং কৰি আছে, মোক জিকাবৰ কাৰণে যোনে দিনে ৰাতিয়ে কাম কৰে, যোনে মোৰ পৰা কিবা এটা বিচাৰে, তেওঁলোকক মই একো দিব নোৱাৰো। নিকা নিযুক্তি তেতিয়া মোৰ সন্মুখলৈকে আহে যেতিয়া মই আৰু মোৰ দলটোৱে বহুত বেছি ত্যাগ কৰিব লাগে। এইটো মোৰ কাৰণে কম্পালচন নহয়। কেতিয়াবা কেতিয়াবা টেটৰ ল'ৰা ছোৱালীয়ে ভাবে যে আমাকতো নিকা কৰি দিবই লাগিব। আৰে নিকা কৰি দিয়াৰ মানেটো কি আছে? মই অৰেলত 50 নম্বৰ ধৰিলেই নিকাটো নিকা নোহোৱা হৈ যাব। কোনেওতো বাধা দিব নোৱাৰে। কিন্তু আমাৰ ৰাজনৈতিক লোকচান কৰিও অসমৰ ভৱিষ্যতৰ বাবে আমি নিকা নিযুক্তিৰ এটা পৰম্পৰা 2011 চনত আৰম্ভ কৰিছিলোঁ। কাৰণ আমাক শিকোৱা হয় যে মোৰ দলতকৈ ৰাষ্ট্ৰৰ ওপৰত জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। আমাক তাৰ শিক্ষা দিয়া হয় দিনে ৰাতিয়ে। আৰু যেতিয়া আমি অসমৰ শিক্ষা ব্যৱস্থাত এটকাও দুৰ্নীতি নকৰাকৈ হাজাৰ হাজাৰ শিক্ষক নিযুক্তি দিওঁ, আমাৰ চকুত স্বপ্ন থাকে যে এই শিক্ষকসকলে গৈ অসমৰ দৰিদ্ৰতম জনৰ লোকৰ পৰিয়াললৈ পৰিৱৰ্তন আনিব, দৰিদ্ৰজনক সমাজৰ উচ্চ স্থানলৈ লৈ যোৱাৰ বাবে প্ৰেৰণা যোগাব। যেতিয়া আকৌ সেই শিক্ষকসকলে টিএ ডিএ ট্ৰান্সফাৰ এই কথালৈ যেতিয়া আমনি আৰম্ভ কৰে, তেতিয়া সেই দৰিদ্ৰজনৰ সপোন চুৰমাৰ হোৱা নিজৰ চকুৰ আগত আমি দেখা পাওঁ। মোৰ সপোন চুৰমাৰ হওক, মোৰ সপোন ধ্বংস হৈ যাওক, কিন্তু অসমৰ দৰিদ্ৰজনৰ সপোন চুৰমাৰ হ'ব নালাগে। অসমৰ দুখীয়া মানুহৰ জীৱন ধ্বংস হ'ব নালাগে। এয়া আমাৰ জীৱনৰ পণ হোৱা উচিত। এয়া আমাৰ জীৱনৰ সংকল্প হোৱা উচিত। আৰু সেই পণ আৰু সংকল্পই আমাক মহিয়ান কৰিব, আমাৰ জীৱনটো সুন্দৰ কৰিব। ভৱিষ্যতলৈ আমি মানৱ সম্পদ সৃষ্টিৰ সেই মহান গৌৰৱৰ অধিকাৰী হ'ম, যি গৌৰৱ অকল মাত্ৰ নিৰ্বাচিত ব্যক্তিৰ জীৱনলৈহে আহিব পাৰে। মই আজি নিযুক্তি পোৱা 11,063 জন শিক্ষকক, 63 গৰাকী শিক্ষকক সোঁতৰ বিপৰীতে গৈ অসমৰ দৰিদ্ৰ ল'ৰা ছোৱালীৰ সেৱাত থিয় হ'বলৈ আহ্বান জনাম। আমাৰ আন কেইটা বিভাগত যিসকলে নিযুক্তি পাইছে, আগত ধাৰণা আছিল যে নিযুক্তিয়ে দৰমহাটো দিবই, দৰমহাৰ ওপৰতো আৰু কিবা কিবি দিব। সেই পৰম্পৰা আমি অসমত শেষ কৰিব লাগিব। অসমখন কিমান দিন গুজৰাটতকৈ পিছুৱাই থাকিব? অসমখন কিমান দিন কৰ্ণাটকতকৈ পিছুৱাই থাকিব? মুখ্যমন্ত্ৰীয়ে অসমৰ ভাগ্যৰ পৰিৱৰ্তন কৰিব নোৱাৰে। অসমৰ চৰকাৰী চাকৰিয়ালসকলে অসমৰ ভাগ্যৰ পৰিৱৰ্তন কৰিব পাৰে। যোৱা কেইটামান দিনত মিছন বসুন্ধৰাই হওক, আমাৰ পৰিবহন বিভাগলৈ অহা পৰিৱৰ্তনসমূহেই হওক, বা আমাৰ সচিবালয়ত স্থাপন হোৱা সুন্দৰ পৰিকল্পনাসমূহেই হওক, বা আজিৰ এই স্বচ্ছ নিযুক্তিয়ে হওক, আমাৰ মনত
আশাৰ সপোন দেখি আশাৰ সপোন সৃষ্টি কৰিছে যে এখন নতুন অসমৰ নিৰ্মাণৰ পথত আজি আমি ধাৱমান হৈছো আৰু সকলোৱে তাত সহযোগিতা কৰিছে অসমৰ জনতাই হিয়া উজাৰি আশীৰ্বাদ দিছে যে অসমৰ জীৱনলৈ পৰিৱৰ্তন আহিব লাগে অসমখনে বিকাশৰ পথলৈ আগবাঢ়িব লাগে অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অজস্ৰ পৰিকল্পনা আৰু সহযোগিতাৰে আমাক সেই পথত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা দিছে মই আন বিভাগসমূহত নিযুক্তি পোৱা সমূহ বিষয়া কৰ্মচাৰীক অনুৰোধ জনাম আপোনালোকে যাতে নিজৰ কৰ্তব্য পথত নিষ্ঠা আৰু সততাৰে আগবাঢ়ি যাবলৈ সংকল্প গ্ৰহণ কৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমি অসমত আমাৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰায় ২৮,০০০ নিযুক্তি সম্পূৰ্ণ কৰিলোঁ সংবাদ মহলে যাতে কালিৰ পৰা নুসুধে ১ লাখ নিযুক্তি কেতিয়া হ'ব তেওঁলোকে সুধিব লাগিব বাকি ৬৮,০০০ নিযুক্তি কেতিয়া হ'ব হয়নে আমাকোতো মানুহ বুলি ধৰিব লাগিব আজি নিযুক্তি পোৱা মানুহবিলাকক মানুহ বুলি ধৰিব লাগিবনে নাই গতিকে ১ লাখৰ পৰাটো যোগ বিয়োগ হ'ব এতিয়া তাৰ উত্তৰত মই ক'ব খুজিছো যে অহা মাহত আমি আৰু ৭-৮,০০০ নিযুক্তি দিবলৈ চেষ্টা কৰিম স্বাস্থ্য বিভাগ আৰু অসম আৰক্ষী মিলি অহা মাহতে হওক বা জুলাই মাহৰ ১৫ তাৰিখৰ আগতে হওক আমি আৰু ৭-৮,০০০ নিযুক্তি নিয়মীয়া নিযুক্তি দিয়াৰ বাবে আমি সংকল্প হাতত লৈছো সমান্তৰালভাৱে জুলাই মাহৰ শেষৰ সপ্তাহত আৰু ২৬,০০০ নিযুক্তিৰ বাবে আমি লিখিত পৰীক্ষাৰ কাম হাতত ল'ম অৰ্থাৎ আমি আমাৰ নিৰ্দিষ্ট গতিত আমি ধাৱমান হৈছো যে আমি ১ লাখ নিযুক্তিৰ সংকল্প আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম আমি যেতিয়াই সংকল্প লওঁ সংকল্পৰ পিছত আমি সিদ্ধিৰ বাবে প্ৰয়াস প্ৰচেষ্টা কৰিব লাগে আৰু ৰাজ্য চৰকাৰখনে আমাৰ প্ৰত্যেকটো সংকল্প সিদ্ধিৰ পথত লৈ যোৱাৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে আৰু নিৰবিচ্ছিন্নভাৱে কাম কৰি যাব আজি এই নিযুক্তিৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ এই সুন্দৰ আৰু স্মৰণীয় মুহূৰ্তত মই মোৰ মন্ত্ৰীসভাৰ আটাইকেইজন সতীৰ্থক ধন্যবাদ আৰু কৃতজ্ঞতা দিছোঁ নিযুক্তিত যদি ৰাজনৈতিক নেতাৰ সদিচ্ছা নাথাকে স্বচ্ছতাৰ বাবে তেতিয়াহ'লে তাত কেতিয়াও স্বচ্ছতা থাকিব নোৱাৰে আটাইতকৈ স্বচ্ছতাৰ প্ৰয়োজন আমাৰ বিষয়া কৰ্মচাৰীসকলৰ পৰ্যায়ত অলপ আগতে মই ৰাতিপুৱা ঘৰৰ পৰা আহোঁতে এটা সৰু কাহিনী শুনি আহিছিলোঁ মোৰ ড্ৰাইভাৰজন অসম আৰক্ষীৰ এজন জোৱান মই সুধিছিলোঁ তই চাকৰি কেনেকৈ পাইছিলি বোলে দাদা টকা পইচা নিদিয়াকৈ চাকৰি পাইছিলোঁ ভাল কৰি পাইছিলোঁ বোলে একদম ভাল পাইছিলি নে বোলে নহয় লাষ্টৰ দিনা ২০,০০০ দিবলগীয়া হ'ল তো কেনেকৈ লাষ্টৰ দিনা ২০,০০০ দিবলগীয়া হ'ল কাৰণ ডিজিপি অফিচত যিদিনাখন চাকৰি লিষ্টখন ৰেডি হ'ল তাৰ ডিলিং এছিষ্টেণ্টজনে লিষ্টখন দেখা পালে দেখা পাই পেলাই তাক খবৰ দিলে যে তই যদি ১ লাখ টকা নিদিয় তোৰ নামটো কটা যাব পৰহি ৰিজাল্ট দিব এটা নামটো মই ডিজিপিক দি দিম ডিজিপিয়ে চাব পাৰিব এইটো আজি ৫-৬ বছৰ আগৰ কথা কৈছোঁ তাৰমানে টাইপ কৰা মানুহজন পৰ্যন্ত সৎ আৰু নিকা হ'ব লাগিব কেতিয়াবা আমাৰ অফিচাৰসকলেতো আমি গম পালোঁ যে এইটো নিকা নিযুক্তি কিন্তু যাৰ হাতত টাইপ লিষ্টখন থৈ দিলোঁ সি আকৌ অংক কৰা আৰম্ভ কৰি দিলে হয়নে অসমত এনেকুৱা ফ্ৰিলান্সাৰ বহুত আছে যেনেকে ময়ে বাঁহ বিচাৰি ঘূৰি ফুৰে আমাৰ অসমত কিছুমান সগুণ আছে কেনেকে দুখীয়া মানুহৰ পৰা টকা খাব পাৰোঁ বিচাৰি বিচাৰি ঘূৰি ফুৰে তো এইবিলাকৰ বিৰুদ্ধে আমাৰ যুদ্ধ থাকিব
কিন্তু এইবাৰ অসম আৰক্ষীত কোনেও সেই লিষ্টখনো নাপালে শিক্ষকতো লিষ্টখন পাই যায় কাৰণ আমি কম্পিউটাৰ দিয়ে থাকো ৱেটিং লিষ্ট মেইন লিষ্ট বিষয়া কৰ্মচাৰীৰ যদি সদিচ্ছা নাথাকে তেতিয়াও দুৰ্নীতিমুক্ত নিযুক্তি হ'ব নোৱাৰে আজি আমাৰ অসম চৰকাৰত যোৱা 6-7 দিন টেলিভিছনত ল'ৰা ছোৱালীবিলাকে যি নিকা নিযুক্তিৰ কথা কৈ আছে তাৰ আটাইতকৈ কৃতিত্ব যদি যায় আমাৰ চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ ওচৰত আৰু তেখেতসকলক আজি মই ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আৰু নতুন অসমৰ নিৰ্মাণৰ কামত এনেকে অনাগত দিনবিলাকতো আগবাঢ়ি যাবলৈ মই আহ্বান জনাইছো পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানৰ বক্তব্য মোৰ অসম্পূৰ্ণ হৈ যাব যদি আপোনালোকৰ দেউতা মাক মই এবাৰ চৰণত সেৱা নকৰো আজি আপোনালোকে যে ইয়াত নিযুক্তি পাইছে কোনোবাই কৈ আছে যে মুখ্যমন্ত্ৰী ভাল মুখ্যমন্ত্ৰীৰ কাৰণে পাইছো আমি একো নহয় আজি যদি আপোনালোকে নিযুক্তি পাইছে আপোনালোকৰ দেউতা মাৰ শ্ৰম আৰু পৰিশ্ৰমৰ কাৰণে আজি আপোনালোকে এই স্থানত থিয় হৈছে আপোনালোকক যদি আপোনালোকৰ দেউতা মাই সুসন্তান কৰি গঢ়ি নুতুলিলেহেঁতেন শিক্ষাৰ অলংকাৰেৰে যদি অলংকিত নকৰিলেহেঁতেন ৰাতিপুৱা ভাত বনাই মায়ে যদি নুখুৱাই পঠালেহেঁতেন দেউতাই যদি পৰিশ্ৰম নকৰিলেহেঁতেন এই আসনত আমি আহি উঠি পাব নোৱাৰো মোৰ আপোনালোকে অনুৰোধ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যোগদান কৰিবলৈ যোৱাৰ আগতে দেউতা মাৰ শ্ৰী চৰণত সেৱা কৰিব আৰু এটা কথা মই কৈ থৈ দিওঁ ঘৰত যেতিয়া মোৰ নিজৰ সংসাৰ হ'ব বোৱাৰী আহিব ল'ৰা ছোৱালী হ'ব ল'ৰা ছোৱালীক টিউচনৰ পইচা দিব লাগিব ঘৰ চলাব লাগিব কষ্ট হ'ব তেতিয়াও যাতে দেউতা মাক নাপাহৰো দেউতা মাক যাতে সদায় চোৱা চিতা কৰো সেই সংকল্প মনত বান্ধি ল'ব মই বহুত ল'ৰা ছোৱালীক পাইছো বহুত বুলি ক'লে একেবাৰে 1 লাখ নহয় 10-12 জন 30 জন ল'ৰা ছোৱালীক পাইছো পিছত মাক বাপেকে আহি মোক কয় যে বাবা ল'ৰাটোৱে মোক নুচুৱা হ'ল সেই কথাটো যাতে আপোনালোকৰ পৰা কাৰো পৰা আমি নুশুনো চৰকাৰে আইন বনাই থৈছে যে ল'ৰা ছোৱালীয়ে দেউতাক মাকক চাবই লাগিব প্ৰণাম আয়োগ তাৰ বাবে গঠন হৈছে কিন্তু আমি আয়োগলৈ যাব নালাগে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃৰ সদায় চাব সদায় তেওঁলোকক ভক্তি কৰিব শ্ৰদ্ধা কৰিব এই আশা মই আপোনালোকৰ পৰা ৰাখিছো আৰু আপোনালোকৰ গৌৰৱী পিতৃ মাতৃক মই আজি এই মঞ্চৰ পৰা সেৱা আগবঢ়াইছো বন্ধু বান্ধৱীসকল ইমান মানুহক আমি এপইণ্টমেণ্ট কেনেকৈ দিম কেনেকৈ এপইণ্টমেণ্ট লেটাৰ বিলাম নাম মাতিলেতো গণ্ডগোল হৈ যাব হয়নে আপোনালোকেও চিন্তা কৰি আছে যে ক'ত পাম এপইণ্টমেণ্ট লেটাৰখন হয়নে অলপ হৈ আছে নে নাই চিন্তা এতিয়া আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই শলাগৰ শৰাই দিব তাৰ পিছত মই 2 মিনিট সময় আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ পাব মই বুজাই দিম সাধাৰণতে শলাগৰ শৰাই হ'লে গুচি যাওঁ নে নাযাওঁ আজি নাযাব গ'লে লষ্ট আছে ঠিক আছে শলাগৰ শৰাই হোৱাৰ পিছত আপোনালোকে বহি থাকিব মই আৰু 2 মিনিটত খুব সুন্দৰ কৰি আপোনালোকক বুজাই দিম আৰু ক'ৰ পৰা কেনেকৈ এপইণ্টমেণ্ট লেটাৰ পাব আপোনালোকে সুন্দৰ কৰি অপেক্ষা কৰিব মোৰ লগত একেলগে কওক ভাৰত মাতা কি বন্দে বন্দে বহুত বহুত ধন্যবাদ পুনৰবাৰ আপোনালোকৰ জীৱন উজ্জ্বল হওক মংগলময় হওক তাকে কামনা কৰি মই মোৰ বক্তব্যৰ